তৃতীয় আৰু চতুৰ্থ বৰ্গত অনুষ্ঠিত পৰীক্ষা আৰু ফলাফল ওলাব কাট অফ মাৰ্কৰ সৈতে একে নম্বৰৰ প্ৰায় 300 প্ৰাৰ্থীৰ তালিকা চূড়ান্ত বুলি জানিব পৰা গৈছে 24 ঘণ্টাৰ ভিতৰতে তালিকা প্ৰকাশ পাব আমি ডাঙৰ খবৰ জনাই আছো তৃতীয় আৰু চতুৰ্থ বৰ্গত অনুষ্ঠিত পৰীক্ষা আৰু ফলাফল ওলাব অতি শীঘ্ৰেই এই কথা জনোৱা হৈছে কাট অফ মাৰ্কৰ সৈতে একে নম্বৰৰ প্ৰায় 300 প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰা হৈছে অৰ্থাৎ একাংশ প্ৰাৰ্থীয়ে 100 নম্বৰ লাভ কৰিছিল 24 ঘণ্টাৰ ভিতৰতে তালিকা প্ৰকাশ কৰা হ'ব 24 ঘণ্টাৰ ভিতৰতে কাট অফ নম্বৰৰ সৈতে একে 300 প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব অহা 3 ছেপ্টেম্বৰত এই প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিব আমি জনাই আছো এই মুহূৰ্তত ডাঙৰ খবৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ আন এক ডাঙৰ খবৰ আমি জনাই আছো এই মুহূৰ্তত কাট অফ মাৰ্কৰ সৈতে একে নম্বৰৰ প্ৰায় 300 প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰা হৈছে আৰু 24 ঘণ্টাৰ ভিতৰতে তালিকা প্ৰকাশ কৰা হ'ব 24 ঘণ্টাৰ ভিতৰত তালিকা প্ৰকাশ কৰা হ'ব বুলি বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা এই কথা জনোৱা হৈছে এই মুহূৰ্তত ডাঙৰ খবৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ অহা 3 ছেপ্টেম্বৰত এই প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ অনুষ্ঠিত পৰীক্ষাৰ লৈ এই মুহূৰ্তত আমি ডাঙৰ খবৰ জনাই আছো কাট অফ মাৰ্কৰ সৈতে একে নম্বৰৰ প্ৰায় 300 প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰা হৈছে অহা 3 ছেপ্টেম্বৰতে প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিব বুলি জানিব পৰা গৈছে 24 ঘণ্টাৰ ভিতৰত তালিকা প্ৰকাশ কৰা হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ আন এক আমি ডাঙৰ খবৰে মুহূৰ্তত জনাই আছো 300 প্ৰাৰ্থীৰ তালিকা 24 ঘণ্টাৰ ভিতৰত প্ৰকাশ পাব অহা 3 ছেপ্টেম্বৰত এই প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিব বুলি জানিব পৰা গৈছে যিহেতু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ আৰু এই সন্দৰ্ভত অধিক জানিবলৈ ফোন যোগে সংযুক্ত হৈছো মুখ্য সম্পাদক অতনু ভূঞাৰ সৈতে অতনু ভূঞা ডাঙৰীয়া এই মুহূৰ্তত যেহেতু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ আন এক ডাঙৰ খবৰ আমি জনাইছো এই সন্দৰ্ভত অধিক তথ্য জনাব দেখা গৈছিল যে ইতিমধ্যে ৰাজ্য চৰকাৰৰ যি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হৈছিল সেই পৰীক্ষাত একাংশ প্ৰাৰ্থীয়ে তৃতীয় বৰ্গৰ পৰীক্ষাটো অৱতীৰ্ণ হৈছিল চতুৰ্থ বৰ্গৰ পৰীক্ষাটো অৱতীৰ্ণ হৈছিল কোনো প্ৰাৰ্থীয়ে দুইটা পদতেই উত্তীৰ্ণ হৈছিল অৰ্থাৎ তৃতীয় বৰ্গৰ চাকৰি পাইছিল চতুৰ্থ বৰ্গৰ চাকৰি পাইছিল পৰৱৰ্তী সময়ত এই দুটা পদৰ ভিতৰত যিকোনো এটা পদত তেওঁলোকক দায়িত্ব যোগদান কৰিবলৈ কোৱা হয় এনেকৈ যোগদান কৰে বিভিন্ন প্ৰাৰ্থীয়ে ইয়াৰ পিছত ৰাজ্য চৰকাৰে দেখা পালে যে যিটো কাট অফ মাৰ্কছ আছিল যিটো নম্বৰৰ ভিত্তিত উত্তীৰ্ণ ধৰিছিল তেনেকুৱা প্ৰায় 300 পৰা 400 প্ৰাৰ্থী এতিয়াও আছে যিসকল কাট অফ মাৰ্ক ইতিমধ্যে চাকৰি পোৱা প্ৰাৰ্থীৰ সৈতে একে গতিকে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে সিদ্ধান্ত মৰ্মে আজি নিশা অথবা কাইলৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে এখন তালিকা প্ৰকাশ কৰা হ'ব হয়তো বাতৰি কাকতত বিজ্ঞাপন আকাৰে দিয়া হ'ব বা ৰাজ্য চৰকাৰে টুইট যোগে জনাব যে এখন তালিকা ল'ব যিখন তালিকাত ইতিমধ্যে অনুষ্ঠিত হোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত যিসকলৰ কাট অফ মাৰ্ক একেধৰণৰ আছিল তেওঁলোকৰ এখন তালিকা প্ৰকাশ পাব এইখিনিতে দৰ্শকসকলক জ্ঞাতৰ্থে জনাও যে ৰাজ্য চৰকাৰে কোনো ধৰণৰ ৱেটিং লিষ্টৰ ব্যৱস্থা নকৰে ৱেটিং লিষ্টৰ কোনো নিয়ম নাই কিয়নো গুৱাহাটী উচ্চ ন্যায়ালয়ে ৱেটিং লিষ্ট সংক্ৰান্তত এবাৰ ৰাজ্য চৰকাৰে সকীয়াই দিছিল গতিকে কোনো ৱেটিং লিষ্ট নাথাকিব মাত্ৰ এই তালিকাখন আজি ৰাতি অথবা কাইলৈৰ ভিতৰত প্ৰকাশ পাব এই তালিকা প্ৰকাশ পোৱাৰ লগতে ৰাজ্য চৰকাৰৰ সূত্ৰটোৱে জানিবলৈ দিয়া মতে 3 ছেপ্টেম্বৰত গুৱাহাটী মহানগৰীত এক নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব যি নিযুক্তি প্ৰক্ৰিয়াত এই 300ৰ পৰা এই 400 গৰাকী প্ৰাৰ্থী একজেক্ট ফিগাৰটো মই মুহূৰ্তত ক'ব পৰা নাই এই লোকসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব ইয়াৰ পিছতেই আৰু 22,000 পদৰ বাবে নিযুক্তি পত্ৰ বিজ্ঞাপন দিয়া হ'ব 22,000 পদৰ বাবেও আবেদন বিচৰা হ'ব গতিকে এইটো ভাল খবৰ যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত যিসকলে ইতিমধ্যে অৱতীৰ্ণ হৈছিল বহুতে কৈছিল যে পৰীক্ষা ভাল হৈছিল যদিও তেওঁলোক তালিকাত অন্তৰ্ভুক্ত নহ'ল এইবাবেই নহ'ল যে তেওঁলোকতকৈ একাংশৰ ভাল হৈছিল আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ দুইটা পৰীক্ষাতে একাংশ উত্তীৰ্ণ হৈছিল যাৰ পৰিপ্ৰেক্ষিতত এতিয়া চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ অনুষ্ঠিত পৰীক্ষাৰ মাজৰ পৰা প্ৰায় 300 নতুন প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অহা 3 ছেপ্টেম্বৰ তাৰিখে তেওঁলোকে নিযুক্তি পত্ৰ লাভ কৰিবলৈ সক্ষম হ'ব ধন্যবাদ জনাইছো অতনু ভূঞা এই সন্দৰ্ভত আমাক অধিক তথ্য জনোৱাৰ বাবে মুহূৰ্তত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিসকল প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈছিল আৰু যিসকল প্ৰাৰ্থীয়ে বৰ্তমানো তেওঁলোকৰ ফলাফল লাভ কৰা নাছিল সেই প্ৰাৰ্থীসকলৰ বাবে এক আমি ভাল খবৰ জনাই আছো কিয়নো পুনৰ 300 প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব 24 ঘণ্টাৰ ভিতৰত 300 প্ৰাৰ্থীৰ তালিকা